মই দুখীয়া, মই অৰুণোদয় পাব লাগে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই ফৰ অৰুণোদয় স্কিম ইন আছাম কেনেকৈ এপ্লাই কৰে মই আপোনাক দেখুৱাই দিম। অৰুণোদয় ফৰ্ম ফিল আপ কেনেকৈ কৰে সেয়াও মই আপোনাক জনাই দিম। যে বহুত মানুহে কিন্তু আমাৰ অসমত কিন্তু বহুত মানুহ আছে যে এতিয়ালৈকে অৰুণোদয় আঁচনিটো এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই বা এপ্লাই কেনেকৈ কৰে, ফৰ্ম ফিল আপ কেনেকৈ কৰে সেই বিষয়ে কিন্তু আজি আপোনাক এই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। যে এপ্লিকেশ্যন আপোনালোকে কেনেকৈ কৰিব পাৰিব। যিসকল বাইদেউ আইতা সকল আছে এতিয়ালৈকে কিন্তু এপ্লাই কৰিব পৰা নাই, তো এই এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ এপ্লাই কৰে মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ যিটো আছে সেই নম্বৰটো আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডটো বাধ্যতামূলক হয়, এইটো নাথাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব নোৱাৰিব। তো এইটো হৈছে ফৰ্ম, এই ফৰ্মটো আপোনালোকক দিয়া হ'ব। তো এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। তো যিসকলে এতিয়ালৈকে এই ফৰ্মটো ডাউনলোড কৰিব পৰা নাই, তো মোৰ চেনেলত এই ভিডিঅ'ৰ মাধ্যমতে ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰে পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব বা আপোনালোকক মই ফৰ্ম ফিল আপ কেনেকৈ কৰে সেই ভিডিঅ'টো মই লিংক দি ৰাখিম। তো সেইটো চাই কিনে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। এপ্লিকেশ্যন কৰিলে আপোনালোকে 100% আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা যিসমূহ আমাৰ অসম চৰকাৰে দি আছে আপোনালোকে লাভ কৰিব।